চক গাইজ, কালি আমি এটা কাছ পোৱালি এটা ধৰিছিলোঁ। কাছ পোৱালিটো চক, তাক আমি ৰিলিক্স কৰি দিব লাগিব। এয়া চক, কাছ পোৱালি এটা ধৰিছিলোঁ কালি। চক চক ইয়াক আমি এৰি দিব লাগিব পানীত। ৰাতি কালি 11টা বজাত আমি ধৰিছিলোঁ। কেনেকুৱা হাগিছে চক না চক চক কালি আমি এইডোখৰত এই ঘাঁহনিখিনিৰ ওচৰতে কাছ পোৱালিটো ধৰিছিলোঁ। পোৱালি নহয়, ডাঙৰে হয়। খাদ্য বিচাৰি আহিছিলে চাগে। ইয়াত এটা ডাঙৰ বিল এটা আছে, সেই বিলটোত আমি এতিয়া এৰি দিব লাগিব। এইটো এৰি দিব লাগিব। চক তাক আমি এনেকুৱা বস্তুবিলাকক মাৰি খাবলৈ বেয়া, সেইকাৰণে কিছুমানে খাই পেলাই, কিন্তু আমি ইয়াক এৰি দিম বুলি আমি ভাবিছোঁ। আৰু এই বিলখন, ইয়াত বিল এখন আছে, সেই বিলখনত এৰি দিব লাগিব। তলত বহিছে, তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে। ৰামচন্দ্ৰ আহিছে, ৰভা তলত বহিছে, তাকে দেখি কইনা ঘৰত কোলাহল উঠিছে। হাততে কলচিলৈ কমন চকুতে চকু থৈ কমন নাচাবি এনেকৈ হৰি মূৰৈ নোৱাৰিম থাকিবলৈ। নাচাবি নাচাবি কাণলে নকবি